আমি যেতিয়া আমি এটা লাইফত ধুনীয়া ৰিলেশ্যনশ্বিপ ক্ৰিয়েট কৰিব বিচাৰো কিন্তু আমি সেই ৰিলেশ্যনশ্বিপটো ক্ৰিয়েট কৰিবলৈ নোৱাৰো আৰু বহুত ধৰণৰ প্ৰব্লেম আহে আমি ভাবো আমি ইমান কষ্ট কৰি আছো আমি ৰিলেশ্যনশ্বিপটো ঠিক কৰিবলৈ কিন্তু ৰিলেশ্যনশ্বিপটো কিয় ঠিক হোৱা নাই আমি যদি সেইটো বস্তু যদি অকণমান চাওঁ তেতিয়াহ'লে আমি দেখা পাম কি আমি আমাৰ এক্সিষ্টিং যিবিলাক ৰিলেশ্যনশ্বিপ আছে সেই ৰিলেশ্যনশ্বিপ বিলাকত আমি যিটো দিব লাগে সেইটো আমি দিব পৰা নাই আমি গ্ৰেটফুল নহয় আমাৰ এক্সিষ্টিং ৰিলেশ্যনশ্বিপৰ ওপৰত আৰু যিটো টাইমতে আমি এইটো বস্তু গম পাম আৰু আমাৰ এক্সিষ্টিং ৰিলেশ্যনশ্বিপৰ ওপৰত আমি যেতিয়া গ্ৰেটিটিউড দিব ষ্টাৰ্ট কৰিম আমি যদি এপ্ৰিচিয়েট কৰিম আমাৰ ভাল লগাজনে আমাৰ কাৰণে যিখিনি কাম কৰিছে আমাৰ চাৰিফালে যিখিনি ৰিলেশ্যনশ্বিপ আছে তাৰ যিটো ভেলিউ হয় আমি সেইটো ভেলিউ দিম তেতিয়াহ'লে আমি যিটো ৰিলেশ্যনশ্বিপ ঠিক কৰিবলৈ বিচাৰিছো সেইটো ৰিলেশ্যনশ্বিপ অকল নিজেই মানে অট'মেটিকলি ঠিক হৈ যাব তাৰ কাৰণে আমি একো বেছি এফৰ্ট দিবই নালাগে তো সেইকাৰণে আমি যদি বিচাৰিছো এটা ভাল ৰিলেশ্যনশ্বিপ আমি ক্ৰিয়েট কৰিবলৈ তেতিয়াহ'লে এক্সিষ্টেণ্ট ৰিলেশ্যনশ্বিপ বিলাক আমাৰ কেনেকুৱা হয় তাৰ ওপৰত অকণমান ফ'কাছ দিয়াটো ইম্পৰ্টেণ্ট আই হোপ ইট ইনফৰমেশ্যন অকণমান হ'লেও আপোনালোকে হেল্প কৰিব থেংক ইউ ছ' মাছ